নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালেই আছোঁ। আৰু এতিয়া দেখা পাইছে মই একদম সাজি কাচি ওলাইছোঁ। আৰু আজি হৈছে আমাৰ গাঁৱৰে আমাৰ লগৰে বা এজনী, আমাতকৈ ডাঙৰ হ'ব, হ'লেও আমাৰ লগৰ নিচিনাই। আৰু যোৱাকালি জোৰোণ গ'ল আৰু আজি হ'ল বিয়া। তাৰপাছত আজি 30 তাৰিখ জানুৱাৰী মাহ যাবই হ'ল। তাৰপাছত আৰু এতিয়া বিয়ালৈকে যাব ওলাইছোঁ। ওলাওঁতে দেৰিয়ে হৈ গ'ল। এতিয়া বৰ্তমান 1:30মান বাজিলে চাগে। তাৰপাছত লগৰ কেইজনীত ৰখি আছোঁ, অহাই নাই। ৰাতিপুৱাৰ পৰা ৰেডি হৈ ৰখি মোৰ অৱস্থা বেয়াই হৈ গ'ল। তাৰপাছত বহুত গৰমো পৰিছে আজি। ইমান ঠাণ্ডাৰ দিনতে গৰম আহিলেই, যথেষ্ট গৰম লাগিছে। তাৰপিছত এতিয়া মই ৰেডি হৈ সিহঁতক ৰখি আছোঁ আৰু সিহঁতে আহিলে বিয়া ঘৰলৈ যাওঁ। আৰু সিহঁতে এইফালে আহি আছে আটাই। তাৰপাছত বিয়া ঘৰত গৈ ক'ত কি কৰোঁ আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম। একদম শেষলৈকে আপোনালোকে চাই থাকিব আৰু কেনেকুৱা পাই জনাব। আৰু এতিয়া সিহঁত আহিলে তালৈকে যাওঁ, বিয়াৰ ঘৰত গৈ লগ পাই আছোঁ। আৰু এইফালে আমি বিয়াৰ ঘৰ পালোহি আৰু এইফালে আমি আহি পাওঁতে পানী তোলা হৈয়ে গ'ল। আৰু এইফালে পানী তুলি আহি চোতালত ডেন্স হৈ আছে, তাতে দেখুৱাইছোঁ আপোনালোকক। অকণমান বেছিকৈ নাপালোৱেই ডেন্স চেন্স কৰি। আৰু এইফালে দেখুৱাই দিছোঁ এবাৰ সকলোকে। এইফালে বেং পাতি চলি আছে আৰু এইফালে আমাৰ ছোৱালীবিলাকে সাজি কাচি ধুনীয়াকৈ আহিছে আটাইয়ে। আৰু এইফালে কইনাকো দেখুৱাম অলপ পিছত। আৰু আমি আহি পাওঁতে অকণমান দেৰি হ'ল আৰু এইফালে পানী তোলা হৈ গ'ল। এতিয়া আপোনালোকক এবাৰ দেখুৱাই দিছোঁ আমাৰ লগৰ কেইজনী ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এইফালে ফটো উঠা পৰ্ব চলি আছে। এতিয়া চাহ তাহ খাই ল'লোঁ আৰু এতিয়া ভাত খাবলৈ দিছে। আমি এতিয়া ভাত নাখাওঁ, অলপ দেৰিকৈ ভাত খাম। এতিয়া আমাক পানী দিবলৈ দিছে। ভোজ ঘৰলৈকে পানী দিব আহিছোঁ আৰু এইফালে আমাক পানী দিবলৈ দিছে। তাৰপিছত এতিয়া পানী দিওঁ, তাৰপাছত আমি ভাতটো খাম আৰু দেখুৱাই থাকিম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এইফালে আটাইয়ে ভাত খাবলৈ বহিছে আৰু সকলোকে ভাত দিছে। আৰু আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। এয়া সকলোৱে পানী দিয়াত ব্যস্ত, ভাত খোৱাত ব্যস্ত। আৰু এইফালে এইজনে কৈছে মোক ভ্লগত নুঠোৱা নেকি বুলি, আৰু তাক এবাৰ মই উঠাই দেখুৱাইছোঁ। আমাৰ কইনাজনীক আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে কইনা, সাজি কাচি ধুনীয়াকৈ ফটো উঠি আছে ভনীয়েকৰ লগত। আৰু এয়া চোতালত মানুহবিলাক বহি আছে আৰু এইজনী হ'ল কইনাৰ বৌয়েক আৰু আমাক তামোল দিবলৈ আহিছে। তাকে মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, লাজ কৰে বহুত। আৰু এইফালে আটাইয়ে বহি আছে, আমিও বহি আছোঁ। তাৰপাছত এতিয়া ভাত খাবৰ টাইম হ'বই, ভাত খাব লাগিব। এইফালে অলপ মোবাইলত ব্যস্ত সকলো। আৰু এইফালে আমাৰ ল'ৰা সন্তান। আমি পানী দিলোঁ, ইয়াৰ আগত পানী দিলোঁ। এতিয়া আমি ভাত খাবলৈ আহিছোঁ আটাইয়ে। জাগা আছেনে নাই ঠিক নাই, হ'লেও আহিছোঁ। বহি লওঁ, এবাৰ ভাতটো খাই আৰু অলপ টাইম থাকি ঘৰলৈ যাম আৰু আকৌ গধূলি আহিব লাগিব। আৰু এইফালে আমাৰ গাৰ্লছ পাৰ্টি, চব ফটো উঠাত ৰিলছ বনোৱাত ব্যস্ত। আৰু এইফালে আমি ভাত খাবলৈ বহিলোঁ আৰু দেখুৱাই দিছোঁ আপোনালোকক ভাতৰ কি আঞ্জা আছে। আৰু এইজন আমাৰ পানী দিয়া মানুহ আৰু এয়া জলকীয়া নিমখ দিয়া মানুহ। তাৰপাছত এয়া সকলো ভাত খাবলৈ বহিছে। এইফালে আমি আটাইয়ে ভাত খাব বহিছোঁ। ইহঁতে ভিডিঅ' কৰি দুটা জমনি কথা কৈ আছে, হাঁহিয়ে উঠি গৈছে আমাৰ। আৰু এতিয়া ভাত পানী খালোঁ আমি আটাইয়ে। আৰু এইফালে আমি আটাইয়ে বহিছোঁ ইপিনে আৰু এইফালে এইকেইটা। তাৰপাছত এইজনী ঘৰত, তাৰপাছত সকলো এনেকৈ বহি আছে। আৰু এবাৰ দেখাই দিছোঁ চোতালত মানুহ আহি আছে, ভাত খাই আছে আৰু গৈ আছে। দেখুৱাই আছোঁ আপোনালোকক। আৰু এনেকৈ গধূলি হ'লেই দিনটো থাকোঁতেই, তাৰপাছত আমি আটাইয়ে ফটো উঠাত ব্যস্ত। তাৰপাছত এয়া সকলো ফটো উঠি আছে। আৰু তেনেকৈয়ে ফটো চটো উঠি ঘৰলৈকে আহিলোঁ। আৰু মই ৰাতি বিয়া চাব যাব নোৱাৰিলোঁ, কাৰণ মোৰ গাটো ইমান ঠিক নহয়। ভাবিলোঁ ভিডিঅ'টো দিয়ে দিওঁ আৰু ৰাতি বিয়াখিনি দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি। আৰু
কেইখনমান ফটো দেখুৱাইছোঁ আজি উঠা। কেমেৰাত উঠা নহয় বাৰু, মোবাইলত উঠা। তাৰপাছত কেমেৰাৰ ফটো এতিয়ালৈকে লোৱা নাই, আৰু যেতিয়া ল'ম তেতিয়া মই যদি পাৰোঁ ভিডিঅ' এটা দিম ফটোৰ। আৰু এইকেইখন মোবাইলৰে ফটো দিছোঁ, ইমান ভাল হোৱা নাই, হ'লেও আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা পালে জনাব, কেনেকুৱা লাগিছে মোৰ ড্ৰেছযোৰ, আৰু বিয়া চাই কেনেকুৱা লাগিলে, আমাৰ ছোৱালীবোৰক কেনেকুৱা লাগিছে, বিয়াৰ ঘৰ কেনেকুৱা লাগিছে, কইনাজনী কেনেকুৱা লাগিছে জনাব। আজি এইখিনিয়ে আছিল, আজিলৈ বাই বাই।